আজি মানে এইটো ভিডিঅ' অলপমান বেলেগকৈ বনাম বুলি ভাবিছোঁ। মানে বহুতেতো ব্ৰইলাৰ ফাৰ্ম কৰে, তো কি হ'ল ব্ৰইলাৰ ফাৰ্ম আৰু মানে নতুন নতুন পদ্ধতিত কৰিব পৰা হৈছে। মানে আপোনালোকেতো ব্যৱহাৰ কৰে আগে পিছে, তো এতিয়া মানে ব্যৱহাৰ নকৰাকৈ ব্ৰইলাৰ ফাৰ্ম আমাৰ দাদা একজনে কৰি আছে। তো মানে নতুনকৈ পদ্ধতিটো আৰম্ভ কৰিছে। তো ভাবিছোঁ সেনেকুৱাকৈ মানে ভিডিঅ'টো দেখুৱাম আপোনালোকক কেনেকৈ কি কৰিছে, আৰু ধৰি লওক নতুন ভিডিঅ' হ'ব। তো ভিডিঅ'টো আৰম্ভণি কৰিব ওলাইছোঁ। নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপজ্যোতি কলিতা ব্লগ। বলক মোৰ লগত আপোনালোকৰ ভিতৰত সোমাই লৈ যাওঁ, আৰু দাদাইনো কেনেকৈ নতুন পদ্ধতিত কৰিছে, চাঙত কৰিছে মানে, তো নেট জাল দি কিনে তো তাকে চাওঁ আৰু কি কৰিছে চাওঁ। মানে এইবিলাক কামবিলাক হোৱা নাই ভালকৈ, অলপ চলপ হৈছে মানে, সেইটো চাইডে অলপমান হৈছে। এইপিনে ভিডিঅ'টো আৰম্ভণি কৰিলোঁ হয়, কিন্তু দাদাৰ নামটো মানে এতিয়া সোধা নাই। দাদাৰ নামটো মানে কৈ দিব, দাদাৰ নামটো কচোন। নমস্কাৰ, মোৰ নাম হেমন্ত কুমাৰ নাথ। আৰু এইখন ফাৰ্ম মানে বকোৰ পৰা অলপমান ভিতৰত আহিব লাগে, মিনিমাম 20 কিলোমিটাৰমান হয়। তো কিবা যদি সুধিব লগা থাকে, ধৰি লওক নতুন ফাৰ্মখনৰ বিষয়ে, মানে নতুন মানে কি, ফাৰ্মখনটো মানে বহুত দিনৰে হয়। এইবিলাক প্ৰচেছবিলাক নতুন, আৰু ধৰি লওক আগতে তুহেদি কৰি আছিল, এতিয়া মানে তুবিলাক পাবা না, তুবিলাক নাপায় মানে মিনিমাম না, নাপায়, পালেও দামটো বহুত বেছি। দাম। এক বস্তা তুহৰ দাম মিনিমাম 100 টকা না আজিকালি, আগতে ধৰি লওক 50 টকাতে পাইছিল, এতিয়া মানে 100 টকা লাগে। সেইকাৰণে ভাবিলোঁ আৰু ধৰি লওক এইখন মানে এই ব্ৰইলাৰবিলাক যোৱাৰ পিছত মানে এইখন মানে ধুই দিলেই হ'ব না। দিব নালাগে, এনেই জোকাৰি দিলে হ'ল, শুকাই যাব না বস্তুটো। আচ্ছা, গুবিলাক মানে গোটাই শুকাই যাব না, সেইকাৰণে হ'ল, কোবাই দিলে পেলাই ইখিৰি যাব, চব ইখিৰি যাব মানে। সেইখনে হ'ল ব্ৰইলাৰ ফাৰ্মখন, য'ত মানে নতুনকৈ কি কয় পদ্ধতি আৰম্ভণি কৰিছে। ইয়াতো নোহোৱাকৈ মানে আগতে আছিল ধৰি লওক মাটিত তুবিলাক এনেকৈ কি কয় পাৰি দিয়া আছিল, এতিয়া নোহোৱাকৈ মানে কিবা কৰিব, এই জালবিলাক নেট জাল দিয়া হৈছে। এতিয়া মানে ওপৰত ৰখা হ'ব অলপমান। তো দাদাজন আছে মোৰ লগত, দাদাজনক মানে সুধিম আৰু ধৰি লওক কি পাৰোঁ। তো বৰ্তমান মানে এইগিলাখন মানে ধৰি লওক আগতে ক'ত আৰু নতুন ক'ৰবাত কৈছে নেকি দাদা? এতিয়া মই এটা বাহিৰত দেখি আহিছোঁ, বাহিৰত বাহিৰত মানে আমাৰ এইখিনিত নাই। এতিয়াতো দেখা নাই না? সেইটো চাইডত ছয়গাঁৱৰ ফালে হৈছে। ফালে হৈছে না? তো মানে এই জালবিলাকত কিমানমান খৰচা গৈছে? জাল 5টা ৰোল আনিছোঁ মই, এটাত 2300কৈ লৈছে। এটাৰ অলপ 2300কৈ। এটাৰ অলপ 2300, 5টাত কমপ্লিট হৈছে মোৰ 70 ফুটৰ ফাৰ্মখন। আচ্ছা, তাৰপিছত দাদাই এই ব্ৰইলাৰ ফাৰ্ম এনে কি কোনটো চনত আৰম্ভণি কৰিছে? কিমান বছৰ হ'ল? মই 2018ৰ পৰা কৰি আছোঁ। 2018ৰ পৰা মানে মাহে মাহে এতিয়া মানে ধৰি লওক এই আগতেতো এই দিয়াতে এই 15 দিন পিছতহে চানাবিলাক কিবা কৰিছিল, চানা দিছিল না নতুন একবাৰ যোৱাৰ পিছত। সেই এতিয়া মানে 15-20 দিন লাগছিল। এতিয়া মানে ধৰি লওক চানাটো নিয়াৰ পিছত এই কি কয় চাফা আৰু তাফা কৰি কেইদিনমান পিছত দিব 4-5 পাৰিব? দিন পিছতে আনিব পৰা যাব। 4-5 দিনমান পিছত। ইয়াত বস্তুটো লেতেৰা নহয় যে। লেতেৰা নহয় না? মানে আগতকৈ ধৰি লওক উন্নতি হৈছে, আৰু মানে ধৰি লওক কি কয় ইটো ভাল না, এইটো বেছি ভাল? ইটোত খৰচাটো কম, তুহ নালাগে ইয়াত। নালাগে না? বালি পাৰি দিলে হ'ল তলত। এই তলতে মানে এনেকৈ বালি পাৰি দিয়া হৈছে, এইগিলা চব এনেকৈ বালি পাৰি দিয়া হৈছে। বালিবিলাক যে মানে কি কয় সাৰি দিব লাগিব। সাৰি পেলাই উঠাই দিলে হ'ল ইয়াৰ লেতেৰা। এনেকৈ দাদাই মানে কি কয় ব্ৰইলাৰবিলাক উঠাই দিছে আৰু নতুনকৈ। দাদাই ক'ব ধৰি লওক এনেকুৱা ধৰি লওক আগতে বেছি ভাল হৈছিল না, ধৰি লওক এতিয়া বেছি ভাল হৈছে? এতিয়া ভাল হৈছে, বতাহ চতাহ সম্পূৰ্ণকৈ পায়, ধুনীয়াকৈ তলৰ পৰাও পায় খেলে। চেণ্টা কম হ'ব নেকি? চেণ্ট কম হ'ব অলপ। চেণ্ট কম হ'ব না, মাখি চাখিগিলা? মাখি চাখি কম হ'ব, কাৰণ ইয়াত লেতেৰা হৈ নাথাকে, আৰু তুঁহৰ কাৰণে তুঁহটো লেতেৰা হ'লেহে এই মাখিবিলাক আহে। আচ্ছা, ইয়াততো লেতেৰা নহয়, গতিকে মাখিও কম হ'ব। দাদাৰ এই ফাৰ্মত এই কি কয় এক চালানত কিমানমান চানা পোৱালি দিয়ে? মোৰ দুখন ফাৰ্ম মিলি 3000। ইখন ফাৰ্ম এই কিমান কি কয় কিমান কিহৰ? ইখনত কিবা 70 ফুট আছে 70 ফুট না? দীঘলটো, আৰু বহল 24, 1200মান পোৱালি ধৰে ইয়াত। দাদাৰ মানে দুখন ফাৰ্ম আছে, ইয়াতে এখন আছে আৰু সেইটো চাইডেই পিনে এখন আছে, দেখাও ভালকৈ দেখা নাপাই চাগে কেমেৰাত। তো এনেকৈ মানে ব্ৰইলাৰবিলাক উঠাই দিছে, আৰু সিপিনে আৰু ধৰি লওক কাম চলি আছে, দাদাহঁতে কাম কৰি আছে এনেকৈ। গৰমটো মানে কম হয় আৰু না এনেকৈ অলপ গৰম কমকৈ পায়। দাদাৰ মানে এই সিটো ফাৰ্মৰ পৰা এখন দেখাইছিলোঁ না, এই এখন মানে ফাৰ্ম। তো এইখনত মানে ব্ৰইলাৰবিলাক এতিয়াই আছে, ব্ৰইলাৰবিলাক না গোটাই ইয়াত আছে, তাত লৈ যাম। দাদাৰ দুখন ফাৰ্ম, এটা কথা কওকচোন দাদাই, মানে দুখন ফাৰ্ম মিলি কিনে মাহত মানে কিমানমান পইচা পোৱা যায় এক মাহত? 40-45 তেনেকুৱা পায় আৰু না? গৰম দিনত কম হয় না অলপমান? গৰম দিনত অলপ কম হয়, ৱেট নলয় যে গৰম দিনত, গৰমৰ কাৰণে ৱেট নলয়। আচ্ছা, ঠাণ্ডা দিনত অলপ বেছি হয়। ধৰি লওক যিবিলাক মানে কি কয় কি আছিল
যিবিলাক ল'ৰা মানে ধৰি লওক চাকৰিৰ পিছত দাউৰি আছে তো ধৰি লওক কিছুমানেতো কৰিব খোজে ফাৰ্ম চাৰ্ম তো সিহঁতক মানে কি ক'ব দাদাই যিবিলাক মানে ধৰি লওক সকলোৱেতো ধৰি লওক চাকৰি নাপায় না চাকৰি পোৱাটা ইমান সহজো নহয় ধৰি লওক কাৰোবাৰ ভাগ্য থাকিলে পায় নাপায় কিছুমানে তো সিহঁতক কি ক'ব দাদাৰ মতে এনেকুৱা ফাৰ্ম চাৰ্ম কৰিব পাৰি না নৰি কোনোবাই যদি এনেই আছে এনেকৈ ধৰ ঘৰতে থাকি এনেকুৱা ফাৰ্ম এখন খুলি পেলাই চলি থাকিব পাৰি আৰু ধৰি লওক মানে ধৰি লওক বেলেগৰ তলত চলাতকৈ ধৰি লওক অলপমান কম পইচা পাবি কিন্তু ধৰি লওক চলিব পাৰি আৰু ধৰি লওক ধৰি লওক টাইমটো দিনটোৱে লাগি থাকিব নালাগে ইয়াত ঘৰত কৰিলে মানে ধৰি লওক কি হয় ফ্ৰীডম পোৱা যায় না স্বাধীনতা পোৱা যায় আৰু ধৰি লওক ভিডিঅ'টো যদি ভাল পালে অলপমান তো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি দাদাৰ নাম্বাৰটো মানে লাগে নহয় ধৰি লওক কিবা যদি সুধিব লগা থাকে নহয় তো ডিছক্ৰিপশ্যনত দি দিম তো কিবা সুধিব লগা থাকিলে সুধিব পাৰে আৰু আজিলৈকে ইমানতে বাই বাই